বৰপেটাৰ ল'ৰা মই নাই মোৰ চাকৰি দিনটোৰ আৰম্ভণি হয় চিগাৰেটত ফুক মাৰি পকেটত নাই মোৰ ফুটা এটা কৰি পিছে গোটেই দিন থাকোঁ মই আকাশত উৰি বৰপেটাৰ ল'ৰা মই নাই মোৰ চাকৰি দিনটোৰ আৰম্ভণি হয় চিগাৰেটত ফুক মাৰি পকেটত নাই মোৰ ফুটা এটা কৰি পিছে গোটেই দিন থাকোঁ মই আকাশত উৰি নাভাবিবি আছোঁ মই ভাং মাৰি ল'ৰাটো মই সংস্কাৰী নাথাকিলেও চাকৰি এভৰিডে শুনিবি মোৰ বাতৰি শুনি শুনি পকিব তোৰ কাণ যেনেকৈ পকে শাওণ মাহত পথাৰৰ ধান মোৰ ভিউৱাৰ যিমান আছে সকলোকে কৰোঁ সন্মান নমস্কাৰ চালাম মই নিজে নিজৰ গোলাম বৰপেটাৰ নাম হ'ব এদিন সুনাম কাৰণ বৰপেটাৰ ল'ৰা মই টেলেণ্টেই প্ৰমাণ আৰু বন্ধু নামৰ কুলাংগাৰবোৰ দূৰৰ পৰাই প্ৰণাম দূৰৰ পৰাই প্ৰণাম বন্ধু নামৰ কুলাংগাৰ যিকেইটা আছে ন তোমালোকক দূৰৰ পৰাই প্ৰণাম ৰেডি মই লিখিব নাজানো শব্দ মোৰ কলমটো হ'ল জব্দ হৈ ভাগৰি নাযায় যেতিয়া লিখিব AK-47 উইথ চেলেঞ্জাৰ তথাপি হ'ব শব্দ মই নিজে নিজৰ লগত কৰি আছোঁ যুদ্ধ মোৰ চিয়াহী ভৰা কলম লিখি যাব চব শুদ্ধ আমাৰ সমাজত নাই ভাল এজন নেতা যিকেইজন আছে য'তে ত'তে লেঠা ইলেকশ্যনৰ প্ৰতিশ্ৰুতি কম্বল আৰু কেথা তাৰ চামচাবোৰে ভাব মাৰে যেনে সি মিনিষ্টাৰৰ বেটা পিছে হ'ব পাৰা তুমি নেতা ভাল কথা তেতিয়াহ'লে শুনা মোৰ কথা হেই নেতা আমাৰ সমাজৰ বেয়া কামবোৰ তুমি কিয় নেদেখা আমাৰ সমাজৰ বেয়া কামবোৰ তুমি কিয় নেদেখা এতিয়া অলপ কম মই নিজৰ জীৱনৰ কথা ধৈৰ্য আছে যদি শুনা মোৰ বেথা ক'ব আছে মোৰ বহুখিনি শুনিবলৈ নাই চোতা ফটা চিঙা চেণ্ডেল পিন্ধো নাই মোৰ জোতা থকাৰ কাৰণে ঘৰখনত নাই ভাল কোঠা পিছে 24 বছৰ বয়সত যিখিনি মই শিকিলোঁ মোৰ চিয়াহী ভৰা কলমটো দি তাৰে কিছু লিখিলোঁ হেই গাইছ কেনেকুৱা লাগিছে ক'ব মোক